ছাত্ৰ-ছাত্ৰীসকল, প্ৰথমে তোমালোকক সাইন এক্সলৈ স্বাগতম জনাই মই আজিৰ বিষয় আৰম্ভ কৰিছোঁ। আজি আমাৰ আলোচ্য বিষয় হ'ল মানুহৰ ৰেচন তন্ত্ৰ। মানুহৰ ৰেচন তন্ত্ৰ সম্পৰ্কে জনাৰ আগত আমাৰ মনলৈ অহা প্ৰশ্নটো হ'ল ৰেচননো কি? তেতিয়াহ'লে প্ৰথমে আমি ৰেচন সম্পৰ্কে জানি লওঁ আহা। ৰেচন এনে এক প্ৰক্ৰিয়া যি প্ৰক্ৰিয়াৰ দ্বাৰা শৰীৰৰ বিপাকীয় কাৰ্যত উৎপন্ন হোৱা অনাৱশ্যকীয় পদাৰ্থবোৰ শৰীৰৰ পৰা উলিয়াই দিয়া হয়। এই ৰেচন জীৱৰ বাবে এক অতি গুৰুত্বপূৰ্ণ জীৱন প্ৰক্ৰিয়া। তোমালোকক বাৰু কয় নকয় শৌচ বা প্ৰস্ৰাৱ কৰিব লাগিলে জোৰকৈ ৰাখি থ'ব নালাগে? সেইটোৱে কথাটো। আমাৰ শৰীৰৰ বৰ্জনীয় পদাৰ্থসমূহ উলিয়াই পঠিওৱাটো অতি প্ৰয়োজন, নহ'লে শৰীৰত কিছুমান উপসৰ্গই দেখা দিব। আমাৰ দেহত প্ৰধানকৈ সৃষ্টি হোৱা ৰেচন পদাৰ্থবোৰ হ'ল কাৰ্বন ডাই অক্সাইড, যাক আমি শ্বাস প্ৰশ্বাসত হাওঁফাওঁ লুটাই তেজৰ পৰা দূষিত পদাৰ্থ হিচাপে নাসাৰন্ধৰে বাহিৰলৈ উলিয়াই পঠিয়ায়, আৰু আনবিধ হ'ল নাইট্ৰজেন জাতীয় পদাৰ্থ, যিখিনি আমাৰ শৰীৰৰ তেজৰ পৰা বৃক্ক দুটাই শোধন কৰি বাহিৰলৈ উলিয়াই পঠিয়ায়। তেজত মিহলি হৈ থকা বৰ্জনীয় এই নাইট্ৰজেন জাতীয় পদাৰ্থসমূহ হ'ল ইউৰিয়া, ইউৰিক এচিড আদি। এতিয়া আমাৰ ৰেচন তন্ত্ৰৰ প্ৰধান অংগসমূহৰ বিষয়ে জানো আহা। তাৰ আগতে আকৌ জানি ল'ব লাগিব ৰেচন অংগনো কি। শুনা, যিবোৰ অংগৰ দ্বাৰা জীৱই ৰেচন কাৰ্য সম্পন্ন কৰে সেইবোৰেই ৰেচন অংগ। তেতিয়াহ'লে আমাৰ শৰীৰৰ ৰেচন তন্ত্ৰৰ প্ৰধান অংগসমূহ চোৱা। এযোৰ বৃক্ক, এই দুটা, এযোৰ মূত্ৰনলী, এইযোৰ, এটা মূত্ৰথলী, আৰু 4 নম্বৰটো হ'ল মূত্ৰপথ, এইটো। দেখাত ৰঙামতীয়া বৰণৰ উৰহী গুটিৰ সদৃশ এই দুটা বৃক্ক। এই বৃক্ক দুটাত উৎপন্ন হোৱা মূত্ৰবাহী নলীয়েদি আহি মূত্ৰথলীত জমা হয় আৰু মূত্ৰথলীৰ পৰা নিৰ্দিষ্ট সময়ে সময়ে মূত্ৰ নিষ্কাশন নলীয়েদি দেহৰ পৰা বাহিৰ কৰি দিয়ে। এতিয়া প্ৰশ্ন হ'ল এই বৃক্ক দুটাত মূত্ৰ কেনেকৈ উৎপন্ন হয়? হাওঁফাওঁৰ বায়ুকোষবোৰ যিদৰে অসংখ্য সৰু সৰু ৰক্তজালিকাৰে গঠিত, তেনেদৰে আমাৰ এই বৃক্ক দুটাতো অসংখ্য পাতল বেৰৰ ৰক্তজালিকা থাকে। এই ৰক্তজালিকাবোৰ লগ লাগি বৃক্কত কাপ সদৃশ নলিকা গঠন কৰে, আৰু এই নলিকাবোৰে তেজত থকা বিভিন্ন ধৰণৰ বৰ্জনীয় পদাৰ্থসমূহ চেকি বাহিৰ কৰাত সহায় কৰে। প্ৰতিটো বৃক্কত এনেধৰণৰ অসংখ্য নলিকাৰ একক থাকে, আৰু এইবোৰকে নেফ্ৰন বোলা হয়। এই চিত্ৰখনত বৃক্কৰ অন্তভাগত থকা নেফ্ৰনৰ গঠন দেখুওৱা হৈছে। এই নেফ্ৰনবোৰ ইটো সিটোৰ লগত সংগবদ্ধ হৈ থাকে। অৰ্থাৎ তোমালোকৰ মনত থাকিবলগীয়া কথাটো হ'ল প্ৰতিটো বৃক্ক অসংখ্য নেফ্ৰনৰ দ্বাৰা গঠিত, আৰু প্ৰতিটো নেফ্ৰনৰ আৰম্ভণিতে এটা কাপ সদৃশ অংশ থাকে। চিত্ৰখনলৈ মন কৰা, এইটো কাপ সদৃশ অংশ, ইয়াৰে ৰক্ত প্ৰবাহিত হয়। এতিয়া আমি নেফ্ৰনৰ গঠন আৰু কাৰ্য চাওঁ আহা। আমি নেফ্ৰন ক'ত থাকে বুলি পালোঁ? আমাৰ শৰীৰৰ প্ৰতিটো বৃক্কতে অসংখ্য চুলি সদৃশ ৰক্তজালিকা থাকে। সেইবিলাকে হ'ল নেফ্ৰন, তাৰমানে নেফ্ৰন বৃক্কত অৱস্থিত। মনত ৰাখিবা, এই নেফ্ৰনক বৃক্কৰ গঠন আৰু কাৰ্যৰ একক বোলা হয়। এইটো প্ৰশ্ন প্ৰায় পৰীক্ষাত আহে, বৃক্কৰ গঠন আৰু কাৰ্যৰ একক কি? এনেধৰণে দিয়া প্ৰশ্নটো। তেতিয়াহ'লে তোমালোকৰ মনত থাকিব নিশ্চয়। তথাপিও সোঁৱৰাই দিছোঁ, বৃক্কৰ গঠন আৰু কাৰ্যৰ একক হ'ল নেফ্ৰন। প্ৰতিটো নেফ্ৰনে আকৌ দুটা ভাগত বিভক্ত হৈ পৰিছে। সেই ভাগ দুটা হ'ল মালপিঘিয়ান বডি, এই অংশক কোৱা হয় মালপিঘিয়ান বডি, য'ত নেকি গ্ল'মেৰুলাছ আৰু বোমেন্স কেপচুল অৱস্থিত, আৰু আনটো ভাগ হ'ল বৃক্কীয় নলিকা, এই দীঘল নলীডাল। নেফ্ৰনৰ আৰম্ভণিতে যি কাপ সদৃশ অংশ দেখা যায় ইয়াক বোমেন্স কেপচুল বোলা হয়, আৰু এই বোমেন্স কেপচুলৰ সন্মুখ বা মাজৰ অংশত সোমাই থকা ৰক্তজালিকাখনক গ্ল'মেৰুলাছ বোলা হয়। অৰ্থাৎ এই মালপিঘিয়ান বডি বোমেন্স কেপচুল আৰু গ্ল'মেৰুলাছেৰে গঠিত। কথাখিনি বুজাত তোমালোকৰ খেলিমেলি লাগিব পাৰে, সেইবাবে মই তোমালোকক নেফ্ৰনৰ বিভিন্ন অংশসমূহ সহজ কৰি দেখুৱাই দিছোঁ চোৱা। নেফ্ৰনক দুটা ভাগত ভগোৱা হৈছে। এটা ভাগ হৈছে মালপিঘিয়ান বডি আৰু আনটো ভাগ হৈছে বৃক্কীয় নলিকা। মালপিঘিয়ান বডিক আকৌ দুটা ভাগত ভাগ কৰিছে। এটা ভাগ বোমেন্স কেপচুল আৰু আনটো গ্ল'মেৰুলাছ। তেনেদৰে বৃক্কীয় নলিকাকো নিকট কুণ্ডলিকিত নলিকা, হেনলিৰ কুণ্ডলী, দূৰৱৰ্তী কুণ্ডলিকিত নলিকা, সংগ্ৰাহক নলী, এই 4টা ভাগত ভাগ কৰিছে। এতিয়া তোমালোকৰ মনত থাকিব নিশ্চয়। এতিয়া বৃক্কৰ কাম জানো আহা। দেহৰ অতিৰিক্ত পানী আৰু বিপাকীয় কাৰ্যত সৃষ্টি হোৱা বিভিন্ন প্ৰকাৰৰ অপ্ৰয়োজনীয় আৰু ক্ষতিকাৰক জৈৱ আৰু অজৈৱ যৌগবোৰ ৰক্তস্ৰোতৰ পৰা পৃথক কৰি মূত্ৰ হিচাপে দেহৰ পৰা অপসাৰিত কৰাই হ'ল বৃক্কৰ প্ৰধান কাম। বৃক্কৰ এই কাৰ্য নেফ্ৰনৰ বিভিন্ন অংশসমূহৰ দ্বাৰা সম্পন্ন হয়। এতিয়া কিদৰে এই বৃক্কৰ শোধন কাৰ্য সংঘটিত হয় চাওঁ আহা।
আমাৰ শৰীৰত সৃষ্টি হোৱা বিভিন্ন ধৰণৰ বৰ্জনীয় পদাৰ্থসমূহ তেজৰ লগত মিহলি হৈ এই কাপ সদৃশ গ্ল'মেৰুলাছলৈ আহে। গ্ল'মেৰুলাছত এইবোৰ পৰিস্ৰাৱন কৰি এই বমেন্স কেপচুলৰ গহ্বৰলৈ পঠিয়াই দিয়ে। পৰিচিত অংশত যথেষ্ট পৰিমাণৰ পানী আৰু তাত ইউৰিয়া, ইউৰিক এচিড, ক্ৰিয়েটিনিন, এমিনো এচিড, গ্লুক'জ, ছডিয়াম, পটাছিয়াম, ভিটামিন আদি বিভিন্ন জৈৱ অজৈব যৌগবোৰ দ্ৰৱীভূত হৈ থাকে। তাৰপিছত গ্ল'মেৰুলাছৰ পৰা পৰিচিত পদাৰ্থসমূহ এই বৃক্কীয় নলিকাৰ মাজেৰে প্ৰবাহিত হয় আৰু তেতিয়া পানী, গ্লুক'জ, এমিনো এচিড, ভিটামিন, ইউৰিক এচিড, ছডিয়াম, পটাছিয়াম আদি দ্ৰব্যসমূহ বৃক্কীয় নলিকাৰ বিভিন্ন অংশই পুনঃ শোষণ কৰি লয়। বৃক্কীয় নলিকাৰ কোষবোৰেৰে পৰিবাহিত এই পৰিচিত দ্ৰৱৰ পৰা বিভিন্ন লৱণ আৰু পানী তেজলৈ পুনঃ শোষণ কৰি পঠিওৱাৰ উপৰিও কিছুমান অনাৱশ্যকীয় বৰ্জ্য পদাৰ্থ যেনে এমনিয়া, ইউৰিয়া, ইউৰিক এচিড, ক্ৰিয়েটিনিন আদি বিষাক্ত পদাৰ্থ তেজৰ পৰা আহৰণ কৰি পৰিচিত দ্ৰৱলৈ ক্ষৰণ কৰে। ইয়াৰ পিছত এই পৰিচিতখিনি মূত্ৰথলীত জমা হয় আৰু মূত্ৰবাহী নলীৰে সময়ে সময়ে বাহিৰ হয়।